जो उत्तराखंड से बिलोंग करती हैं, जिनको मेन अक्यूज्ड माना जा रहा है, वो भी 21 বছৰীয়া ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই মুছলিম মহিলাক নিলাম কৰিবলৈ এপ বনাইছে। উদাৰবাদী গণতান্ত্ৰিক দেশ এখনত এনে এক নোহোৱা নোপোজা ঘটনা কেনেদৰে নিলাম কৰিছিল, পিছলৈ কি হ'ল, সকলো কথা খৰচি মাৰি ইয়াত আলোচনা কৰিছোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে মই আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে কমেণ্ট বক্স খোলাই থাকে, আপোনালোকে কমেণ্ট কৰিব পাৰে আৰু লাইক বটন দবাই দিব পাৰে। দেশজুৰি মহিলাৰ সুৰক্ষাৰ দিশটোৱে সময়ে সময়ে আলোচিত হৈ আহিছে। ইয়াৰ পিছতো মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসা কমকচাৰী দিনে দিনে বাঢ়িহে গৈ আছে। মহিলাক ধৰ্ষণ আৰু নিৰ্যাতনৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়। এতিয়া মহিলাক সামাজিক মাধ্যমৰ দ্বাৰা লাঞ্ছনা, প্ৰবঞ্চনা আৰু প্ৰতাৰিত কৰাৰ এক নতুন কৌশল আৰম্ভ কৰিছে দুষ্ট চক্ৰই। অলপতে বুল্লি বাই এপ পোহৰলৈ আহে। বুল্লি বাই এপ এনেধৰণৰ সামাজিক মাধ্যমত মুছলিম মহিলাক প্ৰতাৰিত কৰাৰ এক কৌশল। অলপতে বুল্লি বাই এপ পোহৰলৈ আহে, য'ত মুছলিম মহিলাক নিলাম কৰা হয়। এই এপ 31 ডিচেম্বৰ 2021 চনত বনোৱা হৈছিল। ইয়াৰ পূৰ্বে চুল্লি ডিলছ নামৰো এক জঘন্য কাণ্ড সংঘটিত কৰিছিল। দেশজুৰি 100ৰো অধিক মুছলিম মহিলা, সাংবাদিক, ফিল্ম অভিনেত্ৰী আৰু সমাজকৰ্মীৰ ফটো নিলামৰ বাবে বুল্লি বাই এপত আপলোড কৰাৰ গোচৰত ইতিমধ্যে মুম্বাই, দিল্লী আৰক্ষীয়ে 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। 3 পৰা 5 জানুৱাৰীৰ ভিতৰত মুম্বাই আৰক্ষীয়ে বেংগালুৰুৰ পৰা বিশাল কুমাৰ ঝা, মায়ংক ৰাৱত আৰু এজনী যুৱতী শ্বেতা সিঙক উত্তৰাখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে। 6 জানুৱাৰীত দিল্লী আৰক্ষীয়ে নীৰজ বিষ্ণয়ক অসমৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে 21 বছৰীয়া বিষ্ণয় গিটহাবত বুল্লি বাই এপ বনোৱাৰ মাষ্টাৰমাইণ্ড আছিল আৰু মূল ষড়যন্ত্ৰকাৰীও আছিল। বিষ্ণয় ভূপালস্থিত ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। দেশৰ ৰাজহুৱা মঞ্চ বা সামাজিক মাধ্যমত মুক্তভাৱে চিন্তা কৰা, স্বাধীন মত প্ৰকাশ কৰা আৰু সামাজিক ক্ষেত্ৰত সংখ্যালঘুৰ অধিকাৰৰ হকে কাম কৰা মুছলিম মহিলাৰ ফটো এই এপৰ জৰিয়তে নিলাম কৰি আহিছিল। অকল নিলাম কৰাই নহয়, ফটোসমূহ বিকৃত কৰা, অশ্লীল আৰু অপমানজনক মন্তব্য লিখি তেওঁলোকক লক্ষ্য কৰি লৈছিল। নিলামীৰ বাবে এপত আপলোড কৰা প্ৰখ্যাত মুছলিম মহিলাসকলৰ ভিতৰত দেশৰ আগশাৰীৰ ৱেব পৰ্টেল দ্য ৱেৰৰ সহকাৰী সম্পাদক আৰফা খানম শ্বেৰৱানী, প্ৰখ্যাত ৰেডিঅ' জকি চাইমা, অনুসন্ধানমূলক সাংবাদিকতাৰ বাবে জনপ্ৰিয় ইছমত আৰা, শ্বাবানা আজমি, স্বৰা ভাস্কৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সন্ধানহীন ছাত্ৰ নজিব আহমেদৰ মাতৃ, শান্তিৰ নোবেল পুৰস্কাৰ বিজয়ী পাকিস্তানৰ মালালা ইউছুফজাই সহ আৰু বহুতো মহিলা এই দুষ্ট চক্ৰৰ এই বুল্লি বাই এপত আপলোড কৰা হৈছে। সচেতন, সক্ৰিয়, সৰব আৰু অন্যায়ৰ বিৰুদ্ধে সংঘৰ্ষ কৰিবলৈ তৎপৰ মহিলা সাংবাদিক তথা সামাজিক কৰ্মীসকল এই এপৰ লক্ষ্য হৈ পৰিছিল। এই এপ কিমান জঘন্য আৰু কিমান ভয়ানক আছিল তাৰ কল্পনা কেৱল সেই মহিলাসকলে কৰিব পাৰে যিসকলে এটা সুন্দৰ পুৱা শুই উঠি গম পায় যে তেওঁক নিলামৰ বাবে মানুহৰ সন্মুখত সামাজিক মাধ্যমত উপস্থাপন কৰা হৈছে। তেওঁৰ ফটো দেখি কুৎসিত আৰু অভদ্ৰ মন্তব্য কৰি আছে। তেওঁ এগৰাকী ভগ্নী, কন্যা, পত্নী বা মা নহয়, এটা সামগ্ৰী, এটা দেহাহে। বাসনৰ সদাগৰসকলে মৌখিক মূল্য দিবলৈ লালায়িত আৰু মানুহক কৈ আছে যে ইয়াৰ বাবদ দিয়া মূল্য কেনেদৰে পৰিশোধ কৰা হ'ব। আপুনি চিন্তা কৰক এই মহিলাসকলৰ মানসিক অৱস্থা কি পৰ্যায়লৈ গৈছে বা তেওঁলোকৰ মানসিক দিশটো কি হৈ আছে। এই সন্দৰ্ভত সাংবাদিক ইছমত ৰায় দিল্লী আৰক্ষীক আৰু শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে মুম্বাই আৰক্ষীক দাখিল কৰা গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল। ইপিনে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালৱালে দিল্লী উপ আৰক্ষী আয়ুক্ত চাইবাৰ অপৰাধ শাখাক
দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল। লগতে চুল্লি ডিলছ আৰু বুল্লি বাই এপ দুয়োটা গোচৰত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ তালিকা বিচাৰিছিল। আপুনি যদি বুল্লি বাই এপৰ বিষয়ে বুজিবলৈ বা জানিবলৈ সন্ধান কৰি আছে তেন্তে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত ইয়াক নাপাব, কাৰণ ই GitHub নামৰ এক প্লেটফৰ্মত মজুদ আছে আৰু ই এক অপেন সোৰ্স ৰিপজিটৰী সাৰ্ভিস, যি সকলোৱে নাপায়। ইয়াত যিসকল দুষ্ট চক্ৰ যিটো থাকে তেওঁলোকৰ মাজত পাছৱৰ্ডৰ জৰিয়তে এই ধৰণৰ বস্তুবিলাক আদান প্ৰদান কৰা হয়। ইয়াৰ পৰা এইটো স্পষ্ট যে বুল্লি বাই এপ বনোৱাৰ মুখ্য উদ্দেশ্য হৈছে মুছলিম মহিলাক প্ৰতাৰিত কৰা আৰু উপভোগৰ সামগ্ৰীৰ দৰে উপস্থাপন কৰা। মহিলাসকলৰ বিৰুদ্ধে দিনে নিশাই এনে হিংসা আৰু প্ৰতাৰণা জড়িত আৰু বুল্লি বাই এপৰ অভিযুক্তসকলৰ বিষয়ে শুনিলে আপোনাৰ চকু কপালত উঠিব, কাৰণ তেওঁলোক কোনো অশিক্ষিত বা মূৰ্খ নহয়। প্ৰত্যেকেই উচ্চ শিক্ষিত অভিযান্ত্ৰিকৰ ছাত্ৰ। মুছলমান মহিলাৰ বিৰুদ্ধে এনে হিংসাৰ অভিযানত গ্ৰেপ্তাৰ হোৱা বিশাল কুমাৰ ঝা দয়ানন্দ সাগৰ কলেজৰ চিভিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। শ্বেতা সিং এটা গৰীব পৰিয়ালৰ যুৱতী, দ্বাদশ উত্তীৰ্ণ আৰু মেডিকেল প্ৰত্যাশী ছাত্ৰী। যুৱতীজনীৰ পিতৃ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে আৰু আৰক্ষীয়ে তদন্ত কৰা মতে ধনৰ বাবে এই ধৰণৰ কাৰ্যত লিপ্ত হৈছে যুৱতীগৰাকী। নিশ্চিতভাৱে ঘৃণাৰ পূজাৰীসকল এইটো কথাত কিজানি উৎসাহী হৈ পৰিছে যে 18, 20, 22 বছৰীয়া হিন্দু যুৱক যুৱতীৰ মনত ইমানেই ঘৃণা সোমোৱাই দিয়া হৈছে, ইমানেই বিদ্বেষ সোমোৱাই দিছে যে সিহঁতে মুছলমান মহিলাক অনলাইন নিলামৰ বাবে বুল্লি বাইৰ দৰে নিন্দনীয় আৰু অতি গৰ্হিত এপ বনাইছে। মুছলিম মহিলাৰ মনোবল ভাঙিবলৈ অতি চতুৰতাৰে আৰু নৃশংসতাৰে এই কাণ্ড কৰি আছে। নকৰিবই কিয়? দিনে নিশা এটা সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘবদ্ধভাৱে অতি চাতুৰ্যতাৰে হিংসা আৰু ঘৃণাক উচটনি দিয়া হয়। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমলৈ, সভা সমিতিৰ পৰা সামাজিক স্তৰলৈ সকলোতে হিন্দু মুছলিম কৰি কৰি যুৱ সমাজৰ ব্ৰেইন ৱাছ কৰি থকা হৈছে। ৰাষ্ট্ৰীয় চেনেলবোৰৰ লগতে অসমৰ চেনেলবোৰেও বুল্লি এপৰ বিৰুদ্ধে বাতৰি কৰিছে ঠিকেই, কিন্তু সিহঁতৰ বাতৰিত আচৰিত হ'বলগীয়া একো ঘটনাই সংঘটিত হোৱা নাই। সকলো মৌন, কেন্দ্ৰীয় চৰকাৰ সকলো মহিলা মন্ত্ৰী মৌন, ৰাষ্ট্ৰীয় মহিলা আয়োগো নিমাত। কিছুদিন পূৰ্বে 3 তালাক প্ৰকৰণত নিজকে মুছলিম মহিলাৰ পৰম হিতৈষী ৰূপত অৱতীৰ্ণ হোৱা বুদ্ধিজীৱীসকলো মুখ দৰ্শক। বহু গোচৰ নিজাববীয়াকৈ লোৱা ন্যায়ালয়ো শান্ত। উকিল বুদ্ধিজীৱীসকলে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নধৰিল। 2021 চনৰ জুলাইত চুল্লি ডিলছৰ অপৰাধী শোক সিদিনালৈ মুক্তভাৱে ঘূৰি ফুৰিছিল। সেই সময়ত যদি অপৰাধীক ধৰি শাস্তি বিহিলেহেঁতেন তেন্তে হয়তো তাৰ দ্বিতীয় সংস্কৰণ বুল্লি বাই এপ নিৰ্মাণৰ সাহস নকৰিলেহেঁতেন। কিন্তু আজিকালি সংখ্যালঘু সম্প্ৰদায়ক প্ৰতাৰিত আৰু প্ৰবঞ্চনা কৰা কোনো গুৰুতৰ অপৰাধ বুলি গণ্য কৰা নহয়। তাতে আকৌ মুছলিম মহিলা। চুল্লি ডিলছৰ সময়ত 80গৰাকী মুছলিম মহিলাৰ প্ৰফাইল তৈয়াৰ কৰিছিল নিলামৰ বাবে। চুল্লি ডিলছৰ সময়ত 83গৰাকী প্ৰখ্যাত মুছলিম মহিলাই সামাজিক মাধ্যম ত্যাগ কৰিবলৈ বাধ্য হৈছিল। বহু মহিলা জীৱনতে মৃত্যুক আঁকোৱালি লোৱাৰ দৰে হৈছিল। বহুতৰ কণ্ঠ আজীৱনলৈ ৰোধ হৈ পৰিছে। বুল্লি বাই এপৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে চুল্লি ডিলছৰ অপৰাধী ওমকাৰেশ্বৰ ঠাকুৰ গ্ৰেপ্তাৰ কৰা হয়। ওমকাৰেশ্বৰ ঠাকুৰ ইন্দোৰস্থিত IPS একাডেমীৰ পৰা BCA কৰিছে। প্ৰাথমিক তদন্তত ঠাকুৰে স্বীকাৰ কৰিছে যে সি টুইটাৰৰ সেই গ্ৰুপৰ সদস্য য'ত মুছলিম মহিলাক বদনাম কৰিবলৈ ট্ৰল কৰা হয়। বিষ্ণুই সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য আৰু অধিক উদ্বেগজনক। আৰক্ষীক স্বীকাৰোক্তি দিয়া মতে বিষ্ণুই বাল্যকালৰ পৰা মুছলিম মহিলাৰ প্ৰতি ভাল মনোভাৱ নাছিল, হিংসাৰ চকুৰে চাইছিল। মুছলমান মহিলাৰ বিৰুদ্ধে এই ধৰণৰ কাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে 2021 চনৰ মে'ত লিবাৰেল ডগে নামৰ এটা ইউটিউবাৰ একাউণ্টৰ জৰিয়তে ভাৰত আৰু পাকিস্তানৰ মুছলিম মহিলাক নিলাম কৰা হৈছিল। ইয়াৰ উপৰি অডিঅ' এপ ক্লাব হাউচতো মুছলিম মহিলাক নিলামীকৰণৰ বাবে একাউণ্ট বনোৱা হৈছে। তাৰোপৰি হোৱাটছএপ, ফেচবুক, টুইটাৰ আদিতো দিনে নিশাই এচাম যুৱক যুৱতীক মুছলিম সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসা আৰু ঘৃণা বিয়পাবলৈ অহৰহ উচটনি দি আহিছে। এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে দীঘলীয়া সংঘৰ্ষৰ পিছত অৰ্জিত স্বতন্ত্ৰতা, শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা আৰু গৌৰৱশালী নাগৰিকৰ মান মৰ্যাদা আমি অকালতে হেৰুৱাই পেলাম। মধ্যকালীন
সামন্তি ব্যৱস্থালৈ ঘূৰাই নিয়া হৈ আছে আমাক, য'ত আছে হিংসা আৰু প্ৰতিশোধ, আৰু তাত নাই মহিলাৰ স্বাধীনতাৰ বাবে কোনো স্থান। পাৰ্থক্য এটাই, আমাৰ হাতত মহিলাক অপমানিত আৰু প্ৰতাৰিত কৰাৰ বাবে উন্নত প্ৰযুক্তি মজুত আছে। দুৰ্ভাগ্যপূৰ্ণভাৱে আমাৰ সমাজত প্ৰযুক্তিৰ বিকাশ হৈছে, কিন্তু মানৱীয় প্ৰমূল্যবোধ দিনে দিনে হ্ৰাস হৈ গৈ আছে। মই আগতেই কৈ আহিছোঁ যে গৰুসুটিত নিৰীহ লোকৰ ওপৰত বিজয় বনিয়াই মৰা জাপটিয়ে হওক বা শেহতীয়াকৈ মুছলিম মহিলাৰ বিৰুদ্ধে কৰা অপমানজনক কাণ্ডই হওক, অকল মুছলিম মহিলাই প্ৰতিবাদ কৰিলে নহ'ব, সংখ্যাগুৰু মহিলাসকলেও ইয়াৰ বিৰোধিতা কৰিব লাগিব। কাৰণ তেওঁলোকো এইখন দেশৰে মহিলা। দেশৰ মহিলাৰ বিৰুদ্ধে এনে অপৰাধ আৰু আমি মনে মনে থাকিম, এয়া হ'ব নোৱাৰে। আপোনালোকৰ মৌনতাই এই ধৰণৰ অসভ্যালিক আৰু গতি দিব। কোনে ডাঠি ক'ব পাৰিব যে কাইলৈ এনে ঘটনা আপোনাৰ বিৰুদ্ধে নহ'ব? বিৰাট কোহলিৰ কন্যা, সুষমা স্বৰাজৰ স্বামী, শচীন তেণ্ডুলকাৰৰ কন্যা, কোনেও ইয়াৰ পৰা হাত সাৰিব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰে। গতিকে সকলো পিতৃ মাতৃক মোৰ আহ্বান, আপোনালোকৰ সন্তানৰ ওপৰত চকু ৰাখক। কি কৰিছে, কাৰ লগত ঘূৰিছে, কাৰ হৈ কাম কৰিছে বুজ লওক। আপোনালোকৰ অজানিতে প্ৰাইম টাইমৰ নামত দিনে নিশাই সেৱন কৰা হেট মেচিনৰ বিষ বাষ্পই এই উঠি অহা প্ৰজন্মক সমূলঞ্চে ধ্বংস কৰিবলৈ গৈ আছে। সেয়ে হেট মেচিনৰ বাতৰি চোৱা বন্ধ কৰক। এই হেট মেচিনৰ এংকৰ বা সম্পাদকে ঘৃণা বিয়পোৱাৰ নামত মোটা অংকৰ ধন পায়, তাৰ বিপৰীতে উঠি অহা প্ৰজন্ম তিল তিলকৈ ৰসাতলে যাবলৈ ওলাইছে। সেয়ে আপোনালোক সাৱধান হওক। বন্ধুসকল, মোৰ ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে, ধন্যবাদ।